বেগটো কিহে পালি মেলৰ পৰা পিঠা পিঠা আনিলোগে কাইলৈ ৰাতিপুৱা যাবি নাও পিঠা খাবলৈ থাক তেন্তে মই এতিয়া যাওঁ হ'ব মই যাম কথা দি আছে কি কথা আজি যে ছাৰক মই লগ পাইছিলো ছাৰে ক'লে স্কুল নুখুলিব ক'ত পঢ়াব এই লকডাউনত ক'ত পঢ়াব মানে যে ফিল্ডত পঢ়াব সেই গোটেই ল'ৰা ছোৱালীক মোক কৈ দিব কৈছিলে আকৌ দুইটা কৈ দিমগে ন ৰাজকো কৈ দিবগে লাগিব যে হ'ব কৰোণা টেষ্ট কৰিব নকয় কৰোণা টেষ্ট মই টিভিত দেখিছো এক গোটালে নাকত দিয়ে ভৰাই দিয়ে এই গোটালে যে নাকৰিত ভৰাই দিয়ে তই কোৱাবি নকোৱা ঠিক নকোৱাং দেই এনেকুৱা গোটালে নাকত ভয়হে লাগে দেই মোৰ নাকৰিত যে এক গোটালে ভৰাই দিয়ে তই মিলাব দিবি নিদিয় ঠিক নিদিওঁ দেই টিভিত যে দেখিছো ল'ৰা ছোৱালীবিলাক এক গোটালে নাকৰিত ভৰাই দিয়ে কি সেইবোৰ দে মই নিজে নাজানো সেইবোৰ দে কি কয় আকৌ পিছে সেইবোৰ বাদ দে কোনটো ছাৰে পঢ়াব সেই যে হিয়লিয়াম ছাৰে সেই টিকিয়া অসমীয়া ছাৰটো সেইটো পঢ়াব ধেত টেকা কেনা তোৰ কথা ক'বলৈ পাহৰিলোগে নহয় কি বুলি সুধ ক কি অদ্ভুত প্ৰাণী সেইকাৰণে সুধিবলগীয়া কথা নেকি কি ক'ব আছে ক সেই ধুন ক কালি যে ৰাজে এটা গ'লা মাতি দিলা যাবি না সিনো কেলে মাতি থৈ গৈছিলে সেই মানুহজনী কালি মই যে নেযাং গ সেইদিনাখনি মোক বাঘ ধকা দি থৈছে কেনা তোক বাঘ ধকা দিলে এই চলাতে থ সেই কথা মনত পেলাই নাথাকিবি দেই মই খালি মিটা যাম দে ক সেই চুপ থাক সেই কিনে থ মই তোক এনেই মাতিলো যাম দে দিয়া ঠিক আছে মই যাম দে তই থাক ৰচোন কেনা শুন গ আচল কথাটো আছে আকৌ তোৰ লোভ লাগি যাবগে কি আচল কথা আছে তোৰ লগত লোভ লগা কথা কচোন ক কি ক'ব আছে কালি ৰাজে সিহঁতৰ গ'লা নাঙল পিঠা খাবলৈ মাতি গৈছিলে যে যাম গৈ কি সঁচাকে কৈছ তেনেহ'লে বৈ যাম বৈ কিন্তু বাঘ ধকা একো নাই আজি তোহালনি মই পিঠিটো পাতি দিম বৈ কি খাম বুলি কৈছিলি আকৌ বা ক'ব বাঘ ধকা আকৌ আকৌ কি হ'ল ঐ নাঙল পিঠা এতিয়া পাম জানো চাব এতিয়া বেলি দুপৰত মই কেঁচাকে খাম গৈছিলো আৰে আনো আজি বাঘ ধৰা দিওঁ মই খাই দিম মাকে কিবা আনিব মোৰ কি আকৌ খুব বাঘ ধৰা দিব আৰে ধান উগাইছে ঐ তই মাক মই নকলে আহোগে দেই ৰাজ আজি সি মাৰ খাব বাঘ ধৰাটো সি আজি সোনকালে পাব মই বাচি যাম ইমান কেটেটো বালি চিৰিয়াছ মতাহে নাই নেকি কোন চুৱাইছ এইকেইটা শনিকেইটা ইমান দুপৰীয়া বল ঐ নাঙল পিঠা খোৱা কিবা খাই হ'ল চুক তাৰ পুতেককে মাতি আছিলো বাঘ ধকাটো আজিও খাবলৈ ভয়ে পালো পেলাই ৰাজ নেলাগে বুলি কৈছ ৰাজ পাছ একো নেলাগে সি কিবা ৰাজৰ কথা কৈ দিছে তই এনেই মাতি আনিলি কিজানি নাঙল পিঠা খোৱা কথা একো নহবই আজি বাঘ ধকাহে খোৱা কথা হ'ব এতিয়া আহিছে পলা ৰাজ নেলাগে বুলি কৈছ শনিকেইটা মই আজি ৰাস্তা নাঙল পিঠা খামগে লৈ কালে এতিয়া লাভ
ঐ ৰচোন ৰ মই এটা খাই ল'ব দে ঐ শুন কৰ ৰ মই এটা খাই লওঁ পইচা কম ৰ ভালকে কম সোনকালে দেৰি চাম ঐ আজি আমাৰ ৰাজমাকে বাঘকে ৰন্ধিলে কেলে দিলে ঐ তেখেতো আজি মোক লৈ গ'ল ডাঙৰ পিঠা আৰু খাবলৈ সিহঁতক ৰাজগলে টানে তাত ক'বলৈ কৈছিলো মোক মাছটো আজি ই ক্লাছ কৰিব আনো ক'বলৈ কৈছিলে এদিন ইয়া বাঘ ঢোকা খাই দিছে আকৌ আজি তাকে ৰন্ধাইছে তহঁতি কেইটা আৰু কাম কৰি ফুৰ আৰু যা তহঁতি ঘৰলৈ যা আমি কৈ দিম বল আমি যা এই দুপৰীয়াখন নহয় ক মানুহ আহিছে ৰাজ বেকিবলৈ এখন ধান চপাব লাগে দিনৰ দিনটো ঘূৰি ফুৰিব জানে তাই কিবা বেয়া কামে কৈছে না বাদ দিব খাউলি যায় পাই অ বাই খোৱা হৈছে মানুহটো এতিয়ালৈকে অহাই নাই ৰাতিপুৱালৈ ওলাই গ'ল বহি বস্তা পাৰিলে মই তোৰ তামোল নিম দেই ল'ৰা কটা কেলে খেদা খালে বাৰু মই কটাখন বিচাৰি নাই পোৱা দাখনে কাটিবি দেই ভাল না তহঁতৰ ভালেই চাক তহঁতক মাটিটো আহিলো নাঙল পিঠা বনোৱা খাই নহল এখন ধান চপাব লাগে আজি কোনে আহিছিলে নেজানো দেই দিনতে ক'ৰবাত ৰাজ বেকা কেইটামান আহিছিলে খেদালো বাউকতে বাই সেইকেইটা ৰাজবিকা নহৈছিলে আমাৰ গাঁৱৰ তেধ আৰু কেনাই আছিলে ঈশ্বৰ হয় জানো মই ক'ৰবাত ৰাজ বিকা বুলিয়ে খেদালো নেজানি পিন্ধে খেদালো ক'ৰবাত ৰাজ বিকা বুলি বেয়াই লাগে পাই ল'ৰা কেইটা সিহঁতে বোলে ডাঙৰ পিঠা খাব লাগিছিলে আৰু তোৰ ল'ৰাটোক স্কুললৈ মাতিবলৈ আহিছিলে আকৌ কাইলৈ পৰা স্কুল খুলিব আমাৰ সেইটো বাটুলগুটি ধেনু নিথাওঁতে গৈছে বাই এটা কথা নেজানা দুটাৰ ল'ৰাটোক ৰাজ বুলি মাতে এই ল'ৰাটো যে কিখন নাম দিয়ে মই নতুনকে নাম দিয়ে তাৰমানে হয়তো বাই তেনে আমি যাম দেই বেলেগ দিনাখন যা বাই থাক তেনেহ'লে আমি যাম তই ধান ল'ৰা কেইটাক যে মই এনেই খেদালো দে এদিনকে নাঙৰ পিঠা খাবলৈ মাতিব লাগিব যা তেনেহ'লে